এই ভিডিঅ'টো বনাই যদি মই সঁচাকৈ মই ভাল কাম কৰিছোঁ বা আৰু দহজনে পায়, সেইটো কাৰণে আপোনালোকে শ্বেয়াৰো কৰিব বুলি মই আশা কৰিলোঁ। শ্বেয়াৰ কৰক, কাৰণ আমাক প্ৰকৃতিখন লাগে। প্ৰকৃতি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ। প্ৰকৃতি মানে গছ গছনি, আৰু গছ গছনি যেতিয়া নাথাকিব তেনেহ'লে এই অৱস্থাটো আমাৰ আজি 15 বছৰ আগৰ কথা চিন্তা কৰক, আজি 15 বছৰ পিছৰ কথাটো চিন্তা কৰক, কিমান মানে পৰিৱৰ্তন হৈ গ'ল। পৰিৱৰ্তনটো কোনে আনিলে? আমি মানুহে। প্লিজ কৈছোঁ, অনুৰোধ কৰিছোঁ যাতে এইটো ভুল নকৰে। আৰু মোৰ বিশ্বাস যে মই বেয়া কোৱা নাই, আৰু যদি মই ভুল কৰিছোঁ বা ভুল কথা ইয়াতে মোৰ কোৱা গৈছে তেনেহ'লে ক্ষমা কৰি দিব। ক্ষমাৰ ওপৰত একো বস্তু হ'ব নোৱাৰে। প্লিজ প্লিজ প্লিজ। আৰু যদি মই ভাল কৰিছোঁ তেনেহ'লে শ্বেয়াৰ কৰাটো মই বিচাৰোঁ। শ্বেয়াৰ কৰক, সকলোৱে পাওক। সকলোৱে পালে সকলোৱে অলপ হ'লেও, আজি মই এই ভিডিঅ'টোৰ পৰা যদি 100জনৰ 10জনেও যদি পৰিৱৰ্তন হয় তেনেহ'লে যথেষ্টখিনি আমাৰ ডেভেলপ হ'ব প্ৰকৃতিখনৰ। প্লিজ কৈছোঁ, আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই আপোনালোকৰ ওচৰত কৃতজ্ঞতাৰে সামৰণি মাৰিলোঁ।